Hey guys, welcome back to my YouTube channel. আকৌ এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজিও এটা শুটিং আছে মানে কভাৰ ভিডিও। তো তালৈকে যাম আৰু মই আপোনাক গোটেইখিনি মানে দেখাবলৈ চেষ্টা কৰিম। ওকে গাইজ, আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। ওকে, নাও ষ্টাৰ্ট। এফালে আমাৰ নাচনী বাইদেউ বহুত লেট কৰিলে, কি ক'ম আৰু। এফালে স্কুটি আৰু এখন গাড়ী আছে আৰু আমাৰ নাচনী বাইদেউ নামটো জানিলে ন গাইছ, নামটো বিমলা নাৰ্জাৰী। আৰু ই মোক বহুত দিনৰ পৰা কৈ আছিলে এটা ভিডিঅ'ৰ কথা। তো আজি ফাইনেলি ওলালোঁ গাইছ, আৰু কেনেকুৱা হয় কি হয় আপোনালোকে চাই থাকিব। আৰু মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেইটো চাব। গৰম বেছি মানে বহুত বেছি, সেইকাৰণে পানী চানী যোগাৰ কৰি লোৱা হৈছে। আপোনাক যোৱা নাই, এই পুণ্ডুমো চাই আছো, ই কান্দি আছে যে যাব নাপায়, সেইটোৱে চাই আছো মই। নাজা কোৱা ছোৱালীজনী আহিছে এতিয়া। এতিয়া জেগা নজৰিব, এতিয়া জেগা নজৰিব। অ'কে গাইছ, গাড়ী আহি পালে এতিয়া। অ'কে গাইছ, এতিয়া আৰম্ভ হ'ল আৰু আমাৰ জাৰ্ণি। এফালে আহি আছে গাড়ীৰ লগত। এই শ্বুটিং এটা আছে, এয়া ষ্টেণ্ড মাৰ উঠা নাছিল নেকি? ষ্টেণ্ডটো এনেকৈ লাগি যায়। মোক দেখি ভয় কৰিছে জ্ঞানে। গাইজ, আজি যিয়ে নহওক ভাল হ'ল, এইখিনি জেগা পালোঁ। মানে ইয়াত কি হয়, এইটো আছাম হয় ন, এইটো অৰুণাচল হয়। এফালে অৰুণাচল, আৰু ইয়াৰ গেট আছে ইয়াত। মানে কৰোণাৰ সময়ত ইয়াতে মানে চেক কৰি কিনি যাব দিয়ে। আৰু ইয়াতে এটা টঙি আছে, চ' আমি ইয়াতে অলপ জিৰণি কৰিছোঁ, মেকআপ চেকআপ কৰিছোঁ। আৰু বা এতিয়াতো গৰমত বহুত অসুবিধা হয় ন মেকআপ চেকআপৰ কাৰণে। ভালে হ'ল ইয়াত টঙিটো পালোঁ। আৰু জ্ঞানে আমাৰ এতিয়া কি কৰি আছে, এই ৰাস্তাত খেলি আছে। ভাল লাগিছে, মানে ভাল এটা বতাহ আহিছে ইয়াত, বহিও ভাল। এয়া মোৰ এছিষ্টেণ্ট নিমৃত দলে, মোৰ এছিষ্টেণ্ট হা গাইজ। এয়া মোৰ এছিষ্টেণ্ট। আৰু এয়া হ'ল অমন। আচ্ছা অমন। এয়া হ'ল আমাৰ জ্ঞান। বেটা বেটা হাই কৰি দিয়া। ৰ'দ। আমি এনেকৈ ওলালোঁ প্ৰথমটো মানে শ্বট ল'বলৈ কাৰণে। মানে বহুত গৰম ন, ছাতি এখনে আনিলোঁ, সেইকাৰণে উপায় নাই, গামোচা চামোচা লৈ ওলাইছোঁ। আৰু প্ৰথম এই গছৰ মাজত ল'ব লাগিব। একদম গাইছ নক'ব, পুৰা পকি গৈছো মানে ৰ'দত, গম পাইছে নাই? বহুত ৰ'দ। ইয়াৰ গছ বুলি ক'লে গছ নাই, মানে ছাতিও এখনে হ'ল। অ'কে, ভেৰি নাইচ। তই এইটো চাই ল। মিউজিক। গাইছ, মানে গৰমে আমাক বহুত খেদি আছে, উপায় নাই, নোৱাৰিছোঁ। চ' এতিয়া অলপমান চাই আহিছোঁ, পানীও শেষ হৈ গ'ল। আৰু এই তাত দেখিছে, তাত পঠাই দিছোঁ, মানে অলপ ছায়া আছে। আৰু আমি অলপ আগত ইয়াত শ্বুট কৰি আছিলোঁ। ইয়াত বহুত গৰম হৈছে গাইছ, বহুত গৰম। কেমেৰা একশ্যন। দৌৰিয়া, একো নাই, মিউজিক নালাগিব। অ'কে, এফালে আহিছোঁ, এফালে। অ'কে গাইজ, এছিষ্টেণ্ট এটা খুব দৰকাৰ, গম পাইছে নাই?
এছিষ্টেণ্ট নহ'লে মানে লগত এজন লাগে আৰু মানে চাওক এতিয়া কেমেৰা এফালে বেগ এফালে আকৌ চাউণ্ড দেখিছে মানে মই কেনেকৈ লৈ আহিছোঁ মইহে জানো আৰু অ'কে গাইজ তো এনেকুৱা হয় লগৰ এটা লাগে গাইজ বহুত গৰম সেইকাৰণে অকণমান জিৰণি কৰিছোঁ ইয়াতে এই টঙিখনতে আৰু এইফালে আমাৰ ইয়াৰে দাদা আহিছে অ'কে গাইজ মানে এতিয়া জাজ আহিছে এনে ঘূৰি ফুৰি আহিছে ক'ত আহিলে আপুনি পামবস্তিৰ পৰা আহিলো পামবস্তি আচ্ছা চুলি তুলি কাটি একদম হিৰ হৈ আহিছে আজি তোৰ বাহিৰ তাতে কাটিলো আচ্ছা আচ্ছা মানে ইয়াত গাইজ কৰোণাৰ ডিউটি দিয়ে মানে ইয়াতে গেট আছে মই আপোনাক দেখাই দি আছো গেটটো ঠিক আছে গাইজ অ'কে চ' ইয়াৰ গেট মানে ইয়াৰ পৰা এনেকৈ কোনোবা আহেতো মানে সেইকাৰণে অলপ চাই আৰু ক'ৰবাত বেলেগৰ মানুহ আহে নেকি বুলি তো সেইবিলাকে অলপ গাইজ ভোকো লাগিছে সেইকাৰণে কেক চেক খাই আছো আৰু স্প্ৰাইট আনিছো স্প্ৰাইট এইটো খাই শেষ কৰি পেলালে ইয়াৰ নাই আৰু এতিয়া আছে দেই খাই দিওঁ খাব পাৰোঁ নাই অকণমান বেছি নাখাম আৰু বেলেগৰ পৰা খাব লাগিব আমি খাম বেলেগৰ আকৌ লাগিলে চামুখন এনেকে দেখা পাইতে চাবি কালি তই এতিয়া ঘৰ যাই পিনি খাবি নালাগে ৰাখি দে এইখিনি আৰু গাইজ শ্বুটিঙৰ কাৰণে বেষ্ট টাইম মানে এনেকুৱা হয় যেতিয়া ৰ'দো নাহে বৰষুণ নাহে তেতিয়া আৰু শ্বুটিঙৰ সময়ত ন গাইজ মেকআপ বাৰে বাৰে মানে লগাই থাকিব লাগে কাৰণ ঘামত লগোৱাই নাই কি বুলি কয় নহয় যিয়ে নহওক ই লগা নাই বাৰু লগা নাই মানে যেতিয়া মেকআপ লগাই ন মানে মেকআপটো এনেকা প্লেচ কৰি থাকিব লাগে ঘাম চাম হয় ন সেইকাৰণে সেইটো কৈ দিছোঁ আৰু তাৰপৰা নাজানে কোনে জানে মিষ্টিটো খাংহে লাগিছে মোক কিন্তু মিষ্টি নহয় যে নামটোহে মিষ্টি ৰসগোল্লা ওকে রোলিং ক্যামেরা কেন তোকে দেখাইছে কি হ্যাঁ এখন দলনে পারে গো এটো মোবাইলটো গৰমত এইটোৱে মিষ্টি ধৰিছে গিৰাই নি দিলে হৈছে আৰু কি হল কেনেকে ও মাই গড উঠা গাড়ীখন উঠা সময় কিমান হ'ল সমস্যা বেলেগ ড্ৰেছ আনিছে ন আৰে ব্লাউজ নাই ও মাই গড হ'ব গাড়ীখন উঠাচোন পাই হ'ব টেনশ্যন নলবি টেনশ্যন নলবি পাল্টি কিনি কৈছো মই মাই গড আগত কেলে আহিলো আমি ইয়াতে গিৰিলে ভাল আছিলি আইলা তেৰিকা যিয়ে নহওক মই একো গম নাপালো বেলেগ ড্ৰেছ আছে ন কি কম ভাঙি দে নেকি নাই সেইটো ভাঙা নাই দেখিছা পৰি গ'ল মানে গাইজ ইহঁতেতো এফালে নদী ফালে আহিলে মানে ধুবলে তাৰপৰা মই গ'লো তাত কাপোৰ চাপোৰ আনিবলৈ ইমান ভিতৰত সোমাই আহিলে নহয় ইয়াতে পাহাৰৰ চব গাইজ আমি মানে কি বাইকৰ স্কুটিৰ চিন চাইহে আহিলোঁ মাইনাও
এইখিনি অকল এতিয়াতে এইটো আংলাই বড়ো শিকলা হোৱাটো আচ্ছা 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 মাইনাই জানে খাব কি খাব ড্ৰেছ চেঞ্জ গাইছ ড্ৰেছ চেঞ্জ ভোক লাগিছে গাইছ ভোক দখনা দুখন ই আনিলে অলপ আগত গৈ কিনে আৰু চোলাখন তিতা তিতাই আছে ছয়খন আনিছে গাইছ আয়া ইয়াত ট্ৰেইন আকৌ বেলেগ দেখোন আৰু ভেৰি ডেঞ্জাৰ আচ্ছা ঐ গাইছ আমি এতিয়া নিউ ৰিজৰ্টত পাই গ'লোঁ তো ইয়াতো অকণমান চুট ল'বলৈ আছে তো আমি এইখিনি অকণমান লৈ ল'ম ঠিক আছে গাইছ এই দেখাই আছোঁ চাই লওক গাইছ এয়া হ'ল নিউ ৰিজৰ্ট নাম চাম নাজানো বাৰু এতিয়ালৈকে বৰ্তমানলৈকে কি নাম হৈছে ইয়াত বাট এইখন হ'ল ৰিজৰ্ট নতুন বনাই আছে এতিয়া ইয়াৰ পিছত সেইখিনি এইখানে ধুলা ধুলা দেখছি ইয়াত নহ'ব ইয়াত তুমি চাব জানানে হ'ব সব জানিছো তো জানানে ই গৈ নোলালে হৈছে আৰু তুমি নাইবি লৈ যায় বহিয়ে দিলে তাই ইয়াত নাছিলা ইয়াত দাদা ওচৰত উগ্ৰপন্থী আহি অ'কে গাইছ শেষ হ'ব হৈছে আৰু মানে ভোকত অৱস্থা নাই আমাৰ নাচনী বাইদেউ নাম্বাৰ 1 হৈ গৈছে এনেকুৱা হয় শ্বুটিঙত বাৰু আৰু আমাৰ জ্ঞানে কি কৰি আছে হাই কৰি হাই গামি আছে নহয় জাগা না আমাকে সেইখিনি সেইখিনি ভাল মানে গামিত কৰিম বল 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 ট্ৰেইন বল নিজৰ গানটো কৰিলো বড় বড় কিলাই নাই টিম আজি মোর পকারে পারি দিছিলে সোফাৰ টিম গাইছ আজি আমাৰ জুৰুৰে ড্ৰাইভাৰ আৰু এফালে আছে আৰু গোটেই পাৰ্টি বন্দুক বন্দুক লৈ সময় আছে না সোমাই আছে ডাকু Action. Hey guys, বহুত কথা আয়া Hey guys, বহুত কষ্টৰ মাজত আজি ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ একদম ফাইনেলি কমপ্লিট হৈ গ'ল আৰু জনাবা মই মানে ভোকত একদম মানে অৱস্থা বেয়া হৈ গৈছে আৰু এফালে আমাৰ ডান্সাৰ বাইদেউ আজি কওকচোন বাৰু কেনেকা বহুত ভাগৰ লাগিলে ভাল লাগিছে ন ফাৰ্ষ্ট টাইম আৰু নেক্সট টাইম কি হয় দেখা যাব অ'কে এইটো আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে অ'কে গাইছ আৰু এয়া হ'ল আমাৰ ডান্সাৰৰ বাইদেউ হাই কেনেকুৱা লাগিলে আজি আপোনাক বহুত ভাল লাগিছে ভাগৰ বহুত লাগিছে কিন্তু অ'কে গাইছ যিয়ে নহওক অ'কে গাইছ যিয়ে নহওক ভিডিঅ'টো চাই কেনেকুৱা নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব অ'কে গাইছ বাই বাই টা 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 টা